ফলসমূহ ঘোষণা হৈছিল তেতিয়া অকণমান বুকু ধিপধাপ কৰিছিল যে প্ৰতিযোগিতাত পুৰস্কাৰটো পাম নে নাই আৰু আজি গৌৰৱেৰে ক'ব পাৰিছো যে বেছিভাগ প্ৰতিযোগিতাত যেতিয়া বিচাৰকে বিচাৰৰ অন্তত ঘোষণা কৰিছিল যে আজিৰ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ তাৰ্কিক হৈছে শাহনৱাজ তেতিয়া গৌৰৱ অনুভৱ কৰিছো আৰু আজিৰ মঞ্চত বহি থাকি সেই নষ্টালজিয়া মই অনুভৱ কৰিছো এই সুযোগকণ দিয়াৰ বাবে আৰোহণ একাডেমীৰ প্ৰতিজন কৰ্মকৰ্তাক এই অঞ্চলৰ প্ৰতিজন ব্যক্তিক এই অনুষ্ঠানৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক মই পুনৰবাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো আজিৰ ছাত্ৰ কাইলৈৰ নাগৰিক বুলি এষাৰি কথা আছে জীৱনৰ প্ৰতিটো পদক্ষেপতেই আমি ছাত্ৰ ছাত্ৰীসকলে জীৱনত এটা লক্ষ্য নিৰূপণ কৰি আগবাঢ়ি যোৱাটো উচিত আৰু আজিৰ সন্ধিক্ষণত যি সময়ত আমি অসম তথা ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক ৰাজনৈতিক পৰিৱেশৰ মাজত ডাঙৰ দীঘল হৈছো সেই সময়ত অনাগত দিনৰ ভৱিষ্যতত প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে নিজৰ কৰ্ম নিজৰ প্ৰতিভাৰে উদ্ভাসিত হ'ব লাগিব সময় বৰ নিষ্ঠুৰ সময়ে কাকো ক্ষমা নকৰে সময় কাৰো বাবে ৰৈও নাথাকে যাৰ বাবে আজিৰ ছাত্ৰ ছাত্ৰীসকলে জীৱনলৈ অহা প্ৰতিটো সেকেন্ডৰ সৎ ব্যৱহাৰ কৰিব লাগিব যদি ছাত্ৰ ছাত্ৰীসকলে নিজৰ জীৱনলৈ অহা সময়বোৰ অবাবত নষ্ট কৰে তেন্তে অনাগত জীৱনত নিজৰ ভৱিষ্যত সম্পৰ্কে তেওঁলোক সদায় শংকিত হৈ থাকিব লাগিব আজিৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে মই কৈছো যে ইয়াত যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰীয়ে মোবাইল চিনি পায় নে নাই মোবাইল কিমানে মোবাইল চিনি পায় মোবাইল কিমানে চিনি পায় সবে চিনি পায় কিমানজন ছাত্ৰ ছাত্ৰী মোবাইলৰ প্ৰতি এডিক্টেড বুজি পায় ইংলিশ মিডিয়াম আছে ইয়াত এডিক্টেড মানে বুজি পায় ন সবে বুজি পায় সো এখন বিদ্যালয়ৰ কিমানজন ছাত্ৰ ছাত্ৰী মোবাইলৰ প্ৰতি এডিক্টেড কিমানজন আছে হাত ডাঙক এডিক্টেড কিমান আছে ওয়াও গুড আৰু কিমান আছে এডিক্টেড কিমান আছে যিসকল মোবাইলৰ প্ৰতি এডিক্টেড মোৰ ঘৰত সৰু ছোৱালী আছে তাই অকণমান মোবাইলৰ প্ৰতি এডিক্টেড মানে ৰাতিপুৱা শুই উঠি মোবাইলটো নহলে মাকক আমনি কৰে মোবাইলটো দিলেহে ভাত খাব ভাত কেটা খাই স্কুললৈ যাব দিস ইজ কল্ড এডিকশন টু দা মোবাইল আৰু such kind of addiction to mobile is bad for your health your career your future mobile cannot define your future mobile apunar future define koribo nuare mobile bhal kintu mobileor byaboharar himaboddhota to ami akonman jonatu uchit যিসকলে এডিকশন কৰি লৈছে মোবাইলটোৰ প্ৰতি এক সেকেন্ড সময় মোবাইলটো নহলে নহব ফেসবুকত এটা স্ট্যাটাস দিয়াৰ পিছত কিমানজনে চালে কিমানজনে সিন কৰিলে এইটো যে সেকেন্ডৰ মুৰে চাই থকাটো দিস ইজ কল্ড এডিকশন টু দা মোবাইল I strongly urge the student community of this school to avoid this addiction to mobile to avoid such kind of addiction to the mobile mobileor proti ene dhoroner ji songpriktota eitue apunar bhobishot gorat okonman badhar srishti koribo pare facebook account kimanor ase facebook account kimanor ase eku nai facebook account kimanor ase sao kimanor ase facebook নাই নেকি কারো ফেসবুক নাই ইয়াত নাই ফেসবুক নাই আপোনালোকৰ ফেসবুক নাই আছে তো হোয়াটসঅ্যাপ কিমানে ইউজ কৰে হোয়াটসঅ্যাপ ম্যাক্সিমাম ফেসবুক আছে হোয়াটসঅ্যাপ আছে হয় নয় ইনষ্টাগ্ৰাম আছে আরে রিল চাই বহি থাকে দিনটো এতিয়া কৈছে আমি ইনষ্টাগ্ৰাম বুজি না পাও ফেসবুকত খুলিলে আপোনালোকৰ নামবোৰ সার্চ কৰিলে দেখিম যে আপোনালোকৰ ধুনিয়া ফটো বিলাক তাত আপলোড হৈ আছে আৰু এতিয়া কৈছে যে ফেসবুক চিনি না পায় ফেসবুক সবে চিনি পায় ফেসবুকত
আজিতো ম্যাক্সিমামে স্টেটাস ফালা বুলি কয় ফালা হয় নে নহয় ইয়াং জেনাৰেশ্যনৰ ভাষাত কৈছো মই স্টেটাসটো আজি ফালিব যিসকলে আজি ইয়াত সম্বৰ্ধিত হল তেওঁলোকে স্টেটাস ফালিব কি গ্লেড হ্যাপি হয় নে নহয় ফটোখন দিব দি পেলে কবা আজি এটু পালো তাৰ পিছত অকনমান পিছে পিছে চাব কিমানে সিন কৰিলে আৰু ইন্টাৰেস্টিং কথা এটা কওঁ কাৰোবাৰ যদি কাৰোবাৰ প্ৰতি কিবা কিবিবোৰ আছে তেও চালে নে নাই সেইটো হ'ব প্ৰধান উদ্দেশ্য হয় নে নহয় হয় হয় কথাবোৰ এনেকে কলে ভাল পাব নে খালি উপদেশ দিলে ভাল পাব উপদেশ দিলে তো ভাল নাপায় সো কথাবোৰ ইন্টাৰেকশন হ'ব লাগে ইন্টাৰেকশন এটা খুব সৌহাৰ্দ্যমূলক পৰিবেশত আজিৰ ছাত্ৰ ছাত্ৰীসকল ডাঙৰ হ'ব লাগে স্কুলৰ পৰিবেশটো তেনেকুৱা হ'ব লাগে ষ্ট্ৰিক্ট অনুশীলন আৰু ষ্ট্ৰিক্ট অনুশাসনৰ মাজেৰে শিক্ষা নহয় কঠোৰ অনুশীলন আৰু কঠোৰ অনুশাসনৰ মাজত শিক্ষা নহয় এটা সৌহাৰ্দ্যমূলক পৰিবেশ আৰু এটা সুন্দৰ বাতাবৰণৰ মাজেৰে উচিত শিক্ষা গ্ৰহণ কৰিব পাৰি এই যে স্টেটাসটো দিব বা ধুনিয়া ফটোটো ফিল্টাৰ লগাই পেলে যেতিয়া ফেসবুকত দিব ফিল্টাৰ লগাই নে নাই ফিল্টাৰ লগাই বহুতে ফিল্টাৰ লগাই দিয়ে আৰু বহুতে ফিল্টাৰ নলগাই দিয়ে কিন্তু মই জানো ম্যাক্সিমামে ফিল্টাৰটো লগাই পেলাই দিয়ে যাতে ফটোখন দেখিবলৈ ধুনিয়া হয় আৰু ফিল্টাৰটো লগাই ফটোখন দিয়াৰ পিছত এট্ৰাকশনটো থাকে এই অপোজিট মানুহজনৰ প্ৰতি ভাল লগা মানুহজনৰ প্ৰতি যিজনে স্টেটাসটো চালে নে নাই সোৱাৰ পিছত মনত প্ৰচণ্ড তৃপ্তি ওয়াহ ফটোখন তেও চালে যাক উদ্দেশ্য কৰি মই দিছো হয় এতিয়া কথাটো হল এই মোবাইল সোৱাৰ যেটো প্ৰৱণতা এই প্ৰৱণতাটো বেয়া নহয় ভাল মইতো মোবাইল বেয়া নাপাও আজি মোবাইল আছে কাৰণে মই আপোনালোকৰ মাজত মোৰ যদি ফেসবুক একাউণ্টটো নাথাকিল হেতেন মানুহেতো মোক চিনিয়ে নাপালে হেতেন আজি মোবাইলটো আছে কৰবাত অকনমান কিবা চিঞৰ বাখৰ অলপ কৰো যাৰ বাবে মানুহবোৰে কৰবাত চিনি পায় মৰম অকনমান দিয়ে আৰু সেই মৰমৰ বাবে মানুহবোৰে মোক মাতে আৰু মানুহবোৰৰ ওচৰত গৈ মই মৰমবোৰ বুটলি লৈ আহো এটো মোৰ এটা হেবিট হৈ গল তো ভাল লাগে আপোনালোকৰ মাজত আহিছো আপোনালোকৰ মুখবোৰ চাই মোৰ নিজকে আপোনালোকৰ দিনৰ কথাবোৰ মনত পৰিছে তো ইয়াতকে সৌভাগ্যৰ কথা কি হ'ব পাৰে সো মই ৰিকুৱেষ্ট কৰিছো ইচ এণ্ড এভৰি ষ্টুডেণ্ট অফ দিস ইনষ্টিটিউশন যে যেতিয়া আপোনালোকে মোবাইলটো ব্যৱহাৰ কৰিব প্লিজ কাইন্ডলি মোবাইলটো অকনমান কৰবাত ভাল কামতো ব্যৱহাৰ কৰিবলৈ শিকক কাৰণ পৃথিৱীত আজিৰ তাৰিখত পৃথিৱীখন ইমান সৰু কৰি পেলোৱা হৈছে যে মোবাইলটো হাতত থাকিলে গোটেই পৃথিৱীখন আপোনাৰ মুঠিত হ'ব পাৰে যদিহে আপুনি মোবাইলটো সদ ব্যৱহাৰ কৰে আজি মোবাইলৰ ব্যৱহাৰ কৰি ফেসবুক অথবা ইনষ্টাগ্ৰাম অথবা ইউটিউবত চেনেল খুলি বহু মানুহে বহু লাখ টকা মাহত ইনকাম কৰিব পাৰিছে সেইটো হৈছে মোবাইলৰ সদ ব্যৱহাৰ কিন্তু বেলেগৰ ৰিলটো স্ক্ৰল কৰি কৰি আজিৰ দিনটোত যিমান ৰিল ওলাইছে গুটেই কেটা চাই চকুৰ পাৱাৰটো কমাই দিয়াটো মোবাইলৰ সদ ব্যৱহাৰ নহয় কি হ'ব এটো বদ ব্যৱহাৰ এটো বেয়া ব্যৱহাৰ হ'ব হয় নে নহয় সো আপোনালোক যেহেতু এটা ভাল স্কুলৰ ষ্টুডেন্ট মইতো দেখি আচৰিত হৈছো যে ইমান ভিতৰুৱা অঞ্চলত ইমানবোৰ ছাত্ৰ ছাত্ৰীয়ে ইমান ধুনিয়া সফলতা অৰ্জন কৰিব পাৰিছে salute to this institution to the principal to the school staff যে তেওঁলোকে ইমানবোৰ ভাল প্ৰডাক্ট ইয়াৰ পৰা প্ৰডাকশন কৰিব পাৰিছে অনাগত দিনত এই সকল ছাত্ৰ ছাত্ৰীয়ে অসম তথা ভাৰতবৰ্ষৰ বুকুত এটা সুনাম কঢ়িয়াবলৈ সক্ষম হ'ব গতিকে মই মোবাইলটোৰ কথা ক'বলৈ যাওঁতে আপোনালোকক কৈছো যে আপোনালোকে প্ৰত্যেকই নিজৰ নিজৰ ক্ৰিয়েটিভিটিৰে মোবাইলটোত অকনমান কিবা ভাল কাম কৰিবলৈ যত্ন কৰক মোবাইলটোত অকনমান ভাল কাম কৰিবলৈ যত্ন কৰক এবাৰ মই এই যিমানবোৰ ছাত্ৰ ছাত্ৰী আছে মই সকলোকে এটা কথা সুধিব বিচাৰিছো বিগত পৰীক্ষাৰ সময়ত কিমানজন ছাত্ৰ ছাত্ৰীয়ে মোবাইলটো ব্যৱহাৰ কৰি সাৰে দিয়া কোৱেশ্চনৰ আনসাৰটোতকে আৰু বেছি ইমপ্ৰুভমেন্ট আনসাৰ এটা বিচাৰিবলৈ প্ৰয়াস কৰিছে মোবাইলৰ গুগল সাৰ্চ কৰি কিমান ষ্টুডেন্ট আছে চাও কিমান
নট ছেটিছফাইড, কম ষ্টুডেণ্টৰ সংখ্যা কম। তাৰ মানে সবাই ৰিল চাই, ৰিল হয় না, ৰিল চোৱাত ব্যস্ত। কিন্তু যদি মোবাইলটোৰে গুগলত সার্চ করি সারে দিয়া বা স্কুলত দিয়া যিখিনি আনসার তাতকে বেটার আনসার, তাতকে ইম্প্রোভাইজ ওয়েট যদি আনসারটো বিচাৰিবলৈ যত্ন কৰে, ভাল আনসার লিখিব পাৰিব, যৰ পৰা আপুনি ভাল নম্বৰ পাব পাৰে। কেৱল মোবাইলত যদি ৰিলটোকে চাই থাকে, কাৰোবাৰ ভিডিঅ' চাই থাকে, তেতিয়াহ'লে তাৰ পৰাই আপোনাৰ একো উন্নতি নহ'ব। গতিকে মই কম যে মোবাইলৰ ব্যৱহাৰ ভাল, কিন্তু সীমিত ৰূপত আৰু উপযুক্ত ধৰণে যদি মোবাইল ব্যৱহাৰ কৰিব পাৰে, তেতিয়াহে